নমস্কাৰ বন্ধু বান্ধৱীসকল, সমূহ অসমবাসীলৈ মম্পী মাইনা সপোনৰ পৰা শুভ জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ প্ৰভু ভগৱন্তই সকলোকে কুশলে ৰাখক। আজি জন্মাষ্টমীৰ উপলক্ষে আমাৰ গোসাঁই ঘৰতো এনেদৰে এখন ঠগী আগবঢ়াই তেওঁৰ চৰণত এগছি চাকি জ্বলাই সকলো অসমবাসীৰ লগতে আমাৰ পৰিয়ালটো যাতে সুস্বাস্থ্যৰে থাকিব পাৰোঁ তাৰে আশা কৰি সেৱা জনালোঁ। তাৰপিছতে এনেদৰে ভকত আহিল, তেখেতসকলৰ লগতে আমি গোসাঁই ঘৰত সেৱা জনোৱাৰ পিছতে প্ৰসাদ খাই আমাৰ নামঘৰতো আজি জন্মাষ্টমী যি আয়োজন কৰিছে তালৈ যাবৰ বাবে সকলো ওলালোঁ। তাৰপিছত আমি এনেদৰে সকলো আমাৰ ঘৰৰ পৰা অকণমান দূৰ হয় বাবে আমি গাড়ীত এনেদৰে নামঘৰলৈ আহিলোঁ। আহি আমি নামঘৰত পাব হৈছে আৰু আমি এতিয়া নামঘৰ পাম। এয়া আমাৰ নামঘৰৰ ওচৰত পাই গৈছোঁহি। নামঘৰৰ ওচৰত পাই পেলাই আমি ঘৰত গাড়ীখন থলোঁ। থৈ এয়া আমাৰ দেখিছে নামঘৰ ইমান ধুনীয়াকৈ ৰং কৰি থৈছে নহয়নে বাৰু? বহুত ধুনীয়া লাগিছে, নতুনকৈ ৰং কৰিছে। আমি আহি পোৱা অকণমান দেৰি হ'ল, ঘৰতো যিহেতুকে শৰাই কৰি প্ৰসাদ খাই মেলি আহিছোঁ, তাকে দেৰি হ'ল। কিন্তু আহি পাওঁতে এতিয়া দেখিছোঁ নামঘৰ কৰ্মকৰ্তা তথা বয়োজ্যেষ্ঠসকলে নামৰ যা যোগাৰ কৰি আছে। নামৰ আসন মোটামুটি পতা হৈ গৈছে। চবেই গৰম যিহেতুকে চবেই দেখিছে একদম পূৰা বিচনী মাৰি আছে আৰু নহয়নে বাৰু? বহুত গৰম দিছে আজি জন্মাষ্টমী বুলি। আগতে বৰষুণ দিয়ে, কিন্তু এতিয়া এইবাৰ দেখিছোঁ বহুত গৰম। আজিকালি সকলোবিলাক উল্টা হৈ পৰিছে নহয় জানো? এয়া সকলো বহি আছে, চব ছাইডতহে বহি আছে গৰমত হাৱা লৈ লৈ। নামলৈ এতিয়া যাব আৰু সকলো। ইয়াৰ পিছত আমাৰ নামৰ যা যোগাৰ হৈ গৈছে ইতিমধ্যে। এই নামত আইসকল বহিছে শাৰী পাতি ধুনীয়াকৈ। বহুত গৰম পৰিছে কাৰণে অকণ হেৰি হৈছে। এয়া আমাৰ নাম আৰম্ভ হৈছে। এতিয়া নাম আৰম্ভ হৈ গ'ল, এয়া নাম গাই লওঁ। কৃষ্ণ জন্মাষ্টমী তিথি অকণমান দেৰিকৈ মিলা সেইটোকে নাম ধৰোঁতেই দেৰি হৈছে আৰু এয়া নাম সামৰোঁতেও মোটামুটি দেৰি হৈ গ'লগৈ। এই নামৰ অন্তত আমি সকলোৱে সেৱা ধৰিলোঁ। সেৱা ধৰাৰ পিছতে আমাৰ ইয়াৰ পিছতে পাঠ হ'ব। পাঠৰ পিছত সকলোৱে দিহানাম অকণমান গাব। গোৱাৰ পিছতে আমাৰ প্ৰসাদ বিতৰণি হ'ব আৰু আমি সেৱা লৈ লওঁ। কৃষ্ণ এয়া সকলো নাম গোৱা হৈ গৈছে। ইতিমধ্যে আমাৰ প্ৰসাদ বিতৰণি হৈ আছে। প্ৰসাদ বিতৰণ বুলি ক'লে আৰু সকলোতে অকণ হুলস্থুলীয়া পৰিৱেশ থাকেই দিয়কচোন। আমাৰ এই প্ৰসাদ বিতৰণ হৈছে, কোনে পাইছে নাই পোৱা অকণ ভালো লাগে এই পৰিৱেশটো। সঁচাকৈ সকলো মিলিজুলি বহুত ভাল লাগে। এয়া আমাৰ ভণ্টি আহি মোৰ ওচৰ পাইছেহি কাজিয়া কৰিবলৈ লগত। মামী খুব হাঁহিছে তাই ভিডিঅ' কৰা দেখি। এয়া আমাৰ গাঁৱৰে দাদা এজন। এয়া সকলো দেখিছে প্ৰসাদ খাই মোটামুটি হৈ গ'ল। এতিয়া ইয়াৰ পিছতে আমি প্ৰভু ভগৱন্তৰ চৰণত পুনৰ সেৱা জনাই ঘৰমুৱা হ'ম। মোটামুটি এতিয়া 2টাই বাজিলে।